আপুনি এবাৰ ভাবি চাওক আপুনি ঘণ্টাৰ পৰ ঘণ্টা পৰিশ্ৰম কৰি এটা ভিডিঅ' বনাইছে আৰু ৰাতি ৰাতি জাগি সেই ভিডিঅ'টো এডিট কৰি ইউটিউবত আপলোড কৰিছে। ভিডিঅ'টো লাইভ হোৱাৰ লগে লগে আপোনাৰ মনত এটা এক্সাইটমেণ্ট আহে যে ভিডিঅ'টোত কিমান ভিউজ আহিব, কিমান মানুহে দেখিব। আৰু যেতিয়া ভিডিঅ'টো 1000 ভিউজ ক্ৰছ কৰে ঠিক সেই সময়ত মাত্ৰ এটাই প্ৰশ্ন মনত আহে, 1000 ভিউজত ইউটিউবে মোক কিমান টকা দিব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক সেই উত্তৰে দিম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ সম্পূৰ্ণ ধৈৰ্য সহকাৰে চাই থাকক। হেল্ল' গাইজ, মোৰ নাম মকিবুল, আপোনালোকে চাই আছে মকিবুল টেক। প্ৰথমতে বুজি লওক যে ইউটিউবে ভিউজৰ বাবে টকা নিদিয়ে, টকা দিয়ে এডছৰ পৰা। অৰ্থাৎ যদি আপোনাৰ ভিডিঅ'ত এডছ আহিছে তেনেহ'লে আপুনি টকা পাব। এতিয়া প্ৰশ্ন হ'ল যে 1000 ভিউজত আমি কিমান টকা পাম। চাওক, আৰ্নিং নিৰ্ভৰ কৰে তিনিটা বস্তুৰ ওপৰত। নম্বৰ 1, অডিয়েন্স লোকেশ্যন। আপোনাৰ ভিডিঅ'টো যদি ইণ্ডিয়াৰ পৰা চাই আছে, আপোনাৰ ভিডিঅ' ধৰা হ'ল যে আপুনি এটা ভিডিঅ' বনাইছে, সেই ভিডিঅ'টো যিবিলাক অডিয়েন্স আছে সেই অডিয়েন্সবিলাকে আপোনাৰ ইণ্ডিয়াৰ পৰা বেছি আহিছে। অৰ্থাৎ 99% আপোনাৰ কি ইণ্ডিয়াৰ পৰা আহিছে। তেনে ক্ষেত্ৰত আপোনাৰ যে ভিডিঅ'ৰ CPM সেইটো ল' হ'ব। ইয়াত আপুনি 1000 ভিউজত 30 টকাৰ পৰা ষ্টাৰ্ট কৰি আপুনি 70 টকা পৰ্যন্ত পাব পাৰে। কিন্তু যদি আপোনাৰ সেই ভিডিঅ'ত ভিউজ যদি আপোনাৰ UK, USA নাইবা কেনাডাৰ পৰা আহে তেনেহ'লে আপুনি সেম 1000 ভিউজতে আপুনি 200 টকাৰ পৰা ষ্টাৰ্ট কৰি আপুনি 500 টকালৈকে পাব পাৰে। নম্বৰ 2 পইণ্ট হ'ল কণ্টেণ্ট নিচ। আপুনি কোনটো কেটাগৰীত ভিডিঅ' বনাই আছে। অৰ্থাৎ আপোনাৰ যদি ফাইনেন্স, আপুনি যদি টেক ৰিলেটেড ভিডিঅ' বনাই আছে নাইবা বিজনেছ ৰিলেটেড ভিডিঅ' বনাই আছে তেনেহ'লে আপোনাৰ ভিডিঅ'ৰ যি ইনকাম আনকি আৰ্নিং সেইটো বেছি হৈ থাকিব, সদায় হাই হৈ থাকিব। যদি আপুনি এণ্টাৰটেইনমেণ্ট, কমেডি নাইবা মেমে ভিডিঅ' বনাই আছে তেনেহ'লে আপোনাৰ CPM সদায় ল' হৈ থাকিব। অৰ্থাৎ আপোনাৰ আৰ্নিং সদায় ল' হৈ থাকিব। নম্বৰ 3টো হ'ল এড ইণ্টাৰেকশ্যন। অৰ্থাৎ আপোনাৰ ভিডিঅ'ত যিবিলাক এডছ আহিছে সেই এডছবিলাক ভিউৱাৰ্ছসকলে ক্লিক কৰিছে নে স্কিপ কৰিছে সেইটোৰ ওপৰতো কি কৰে, বেছিকলি নিৰ্ভৰ কৰে। আহক এটা এক্সাম্পলৰ সহায়ত আমি ভালদৰে বুজি লওঁ। ধৰক আপুনি এটা ভিডিঅ' আপলোড কৰিলে, ভিডিঅ'টোত 1000 ভিউজ হ'ল। এতিয়া ভিডিঅ' এণ্টাৰটেইনমেণ্ট কেটাগৰী যদি হয় আৰু অডিয়েন্সবিলাক যদি আপোনাৰ ইণ্ডিয়াৰ পৰা আহে বেছি, তেনেহ'লে আপোনাৰ CPM ল' হ'ব আৰু আপোনাৰ টকা নেকি আৰ্নিং হ'ব 1000 ভিউজত 30 টকাৰ পৰা ষ্টাৰ্ট কৰি 70 টকা পৰ্যন্ত। কিন্তু যদি আপুনি ফাইনেন্স ৰিলেটেড ভিডিঅ' বনাইছে নাইবা বিজনেছ ৰিলেটেড নাইবা টেক ৰিলেটেড ভিডিঅ' বনাইছে আৰু সেই ভিডিঅ'বিলাক যদি আপোনাৰ অডিয়েন্সবিলাক আহিছে UK, USA নাইবা কেনাডাৰ পৰা, তেনেহ'লে আপোনাৰ আৰ্নিং চ'ৰ্চটো অট'মেটিকলি হাই হ'ব, CPM হাই হ'ব। লগতে আপুনি 1000 ভিউজতে আপুনি 100 টকাৰ পৰা ষ্টাৰ্ট কৰি আপুনি 1000 পৰ্যন্ত পাব পাৰে। কথাটো হ'ল ভিউজ সেম বাট কেটাগৰী আৰু অডিয়েন্স লোকেশ্যন চেঞ্জ হোৱাৰ কাৰণে আপোনাৰ আৰ্নিং চ'ৰ্চটো চেঞ্জ হৈ যায়। অৰ্থাৎ আপুনি যদি 10 টকা ইনকাম কৰি আছিল তাত, কিন্তু আপুনি ইয়াত আহি কি কৰিব পাৰিব, আপুনি 100 টকা ইনকাম কৰিব পাৰিব। বেছিভাগ নতুন ইউটিউবাৰে সকলে ভাবে যে এটা ভিডিঅ' ভাইৰেল হ'লে আমি লাখ লাখ টকা ইনকাম কৰিব পাৰিম। ৰিয়েলিটি এই নহয়। কেৱল 1000 ভিউজে আপোনাৰ জীৱন সলনি কৰিব নোৱাৰে। যিদিনা আপোনাৰ ভিডিঅ'ত 1000 ভিউজ আহিব আপুনি সেইদিনা ভাবিব লাগিব আপোনাৰ পৰিশ্ৰমৰ এইটো ফাৰ্ষ্ট ষ্টেপ। যিকোনো ডাঙৰ ইউটিউবাৰ যেনেকুৱা ডিম্পু বৰুৱা আৰু বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে, সেইসকলে পোনপ্ৰথমে 1000 ভিউজৰ পৰাই ষ্টাৰ্ট কৰিছিল। তেওঁলোকৰ পোনপ্ৰথমে 1000 ভিউজ আহিছিল, তাৰপিছত 10,000 আহিছিল, তাৰপিছত লাখ লাখ। বৰ্তমান সময়ত তেওঁলোকে মিলিয়ন মিলিয়ন ভিউজ আহি আছে তেওঁলোকৰ আৰু তেওঁলোকে লাখ লাখ টকা ইনকাম কৰি আছে। ইউটিউব কেৱল টকা কমোৱাৰ প্লেটফৰ্ম নহয়, ই আপোনাৰ সপোন পূৰণ কৰিব পৰা এটা প্লেটফৰ্ম হয়। যদি আপুনি ইয়াত কনচিষ্টেঞ্চি বাবে ৰেগুলাৰ ভিডিঅ' আপলোড কৰি থাকে নাইবা এটা কনচিষ্টেঞ্চি যদি আপুনি ধৰি ৰাখিব পাৰে, আপোনাৰ ধৈৰ্য থাকিব লাগিব, তেতিয়াহ'লে আপুনি ইয়াত সাকসেস হ'ব পাৰিব। বন্ধুসকল, আপোনালোকে হয়তো বুজিয়ে পালে যে 1000 ভিউজত আপুনি কিমান টকা পাব নাইবা কিমান টকা ইউটিউবে আমাক দিয়ে। সো যদি আপোনাৰ ভিডিঅ'টো ভাল লাগি থাকে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। আপুনি কোনটো ক্যাটাগৰীত ভিডিঅ' বনাই আছে নিচত কমেন্টত আপুনি লিখিব পাৰে। সো আজিৰ কাৰণে এইখিনি। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। ধন্যবাদ।